নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ ফুডমণি বৰা টেকন'লজি নামৰ চেনেলটোত। আজি আপোনালোকক দেখুৱাম যে কেনেকৈ অকল আধাৰ কাৰ্ড আৰু পান কাৰ্ডখনৰ জৰিয়তে আপোনালোকে লোন ল'ব পাৰিব ঘৰত বহি মাত্ৰ 3 মিনিটত। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে, মাত্ৰ 3 মিনিটত আপোনালোকে আধাৰ কাৰ্ড আৰু পান কাৰ্ড দি পেলাই আপোনালোকে লোন ল'ব পাৰিব। 10,000 পৰা আপোনালোকে ল'ব পাৰিব 50,000 টকালৈকে। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকলৈ অনুৰোধ, যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, যাতে মই ভিডিঅ' বনোৱাৰ লগে লগে তাৰ ন'টিফিকেশ্যন আপোনালোকে পায়। প্ৰথমতে আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, সেই লিংকটোত গৈ আপোনালোকে টুৰ্বুলেন্স এপটো ডাউনলোড কৰিব, বা আপোনালোকে প্লে ষ্ট'ৰৰ পৰাও ল'ব পাৰে। কিন্তু আপোনালোকে যদি লিংকটোৰ পৰা যদি ডাউনলোড কৰে, আপোনালোকে 50 টকা এটা ক্ৰেডিট পাব। সেইটো ডাইৰেক্ট আপোনালোকৰ একাউণ্টলৈ ক্ৰেডিট কৰিব পাৰিব। মই টুৰ্বুলেন্স এপটো অ'পেন কৰি লৈছোঁ। টুৰ্বুলেন্সত যাব। সেইটো আপোনাৰ বহুত ভাল এপ হয়। আপোনালোকে যদি ৰিচাৰ্জ DTH, মোবাইল ৰিচাৰ্জ বা পানী বিল বা ইলেক্ট্ৰিচিটি, গেছ, ইয়াত বহুতো সুবিধা পাব। আপোনালোকে ইয়াতে প্ৰতিটোৱে হেৰি আছে। মই প্ৰমাণটো দি লৈছোঁ। মই আপোনালোকে এইটো ফেক ভিডিঅ' নহয়, আপোনালোকৰ কোনো ফেক ৱেবছাইট নহয়, যিহেতু মই ইয়াত আপোনালোকক দেখুৱাই আছোঁ। মই আপোনাৰ 4,000 টকা লৈছিলোঁ, এইটো আপোনালোকে দেখিছে। মই আপোনালোকক দেখুৱাই আছোঁ। এইটো মোৰতো আপোনাৰ দেখিছে, আপোনালোকে 3,115 টকা মোৰ বৰ্তমান লোন লৈ থোৱা আছে 4,000 টকাৰ ভিতৰত। আপোনালোকেও ল'ব পাৰিব। মোৰ ফ্ৰী পইণ্টত আপোনাৰ আছে 79.29, টোটেল আপোনাৰ 81.29 আছে বেলেঞ্চ। আপোনালোকেও ল'ব পাৰিব। ইয়াত আপোনালোকেও পইচা ল'ব পাৰিব। ইয়াত মোৰ ক্ৰেডিট লিমিট আছে 4,000 টকা, তাৰে মই 3,115 টকা লৈ থৈছোঁ। আপোনালোকেও ল'ব পাৰিব। কেনেকৈ ল'ব মই তাৰ কাৰণে ভিডিঅ'টো দেখুৱাই গৈছোঁ। আপোনালোকে ল'বলৈ হ'লে আপোনালোকে প্ৰথমতে ইয়ালৈ যাব। ইয়াত আপোনালোকে দেখিছে এইটো যিটো আপোনালোকে কেছ লোন আছে, যি কেছ লোন অপশ্যনটো আছে, কেছ লোনটোত অ'পেন কৰিব। মোৰ বৰ্তমান লোন নিদিয়ে, মোৰ কাৰণ লোনটো লৈ থোৱা আছে। ইয়াত আপোনালোকৰ ফৰ্মখন আহি যাব। সেই ফৰ্মখন পোৱাই দিলে আপোনালোকে লোনটো পাই যাব। যিটো একাউণ্ট দিয়ে তাত দি দিব। আৰু এটা পদ্ধতি আছে, এইটো পাৰ্চনেল লোন যিটো আছে এইটোত পাৰিব। পাৰ্চনেল লোনটো বৰ্তমান আমাৰ ইয়াত মই পাৰ্চনেল লোন লৈছিলোঁ। ইয়াত আমাৰ এতিয়া কামিংছন দেখুৱাই আছে। অকণমান আপোনাৰ ইয়াত টেকনিকেল প্ৰব্লেমৰ কাৰণে এইটো অফ কৰি দিছে। এইটোতো পাৰিব আপোনালোকে ল'বলৈ। আৰু যদি আপোনালোকে আৰু এটা ল'ব পাৰিব, ইয়াত আপোনালোকক মই দেখুৱাই দিছোঁ। আৰু এটা ল'ব পাৰিব আপোনালোকে। ইয়াত গৈ আপোনালোকে যিকোনো এটা মোবাইল নম্বৰ, এতিয়া মোবাইল ৰিচাৰ্জৰ লোন সোনকালে ল'ব পাৰে। ইয়াত আপোনালোকে মোবাইল নাম্বাৰ, যিকোনো এটা মোবাইল নাম্বাৰ মাৰি দিব। মই আপোনালোকৰ নাম্বাৰ এটা মাৰি দেখুৱাইছোঁ। ইয়াত ৰিচাৰ্জ ল'ব পাৰিব। ইয়াত আপোনালোকে যিটো ইণ্টাৰ এমাউণ্ট দেখুৱাই আছে, মই ইয়াত আপোনাৰ 249 দিছোঁ। 249 এমাউণ্টটো মাৰি দিয়াৰ পিছত আপোনালোকে দেখিব ইয়াত আপোনাৰ প্ৰচেছন দিলে। ইয়াত আপোনালোকে দেখিব, এইটো আপোনালোকে চাওক, এইটো পে' নাও কৰিলে আপোনালোকে 249 আপোনালোকে মোৰ এইটো আপোনাৰ হেৰি হৈ গৈছিলে, আপোনাৰ 249 যিটো আছে 249 আপোনালোকে 4.98 মানে 5 টকা এটা আপোনালোকে প্ৰায় 5 টকা এটা আপোনালোকে কেছবেক পাব। আৰু যিটো পে' লেটাৰ আছে, পে' লেটাৰ যদি আপোনালোকে যদি ইউজ কৰে, পে' লেটাৰ মাত্ৰ 25 টকা দি আপুনি 249 ৰিচাৰ্জটো কৰিব পাৰিব। ইয়াত আপোনাৰ লিখা আছে তলত উইথিন 10 days 10% ফিজ। আপোনালোকে 10% ফিজ ল'ব, কিন্তু আপোনালোকে 10% ল'লেও আপুনি 25 টকা ফিজ দিব লাগিব। 25 টকা ফিজ দিয়াৰ পিছত 10 দিনৰ ভিতৰত আপোনালোকে 249 ঘূৰাই দিব লাগিব। 249 ঘূৰাই দিয়াৰ পিছত আপোনালোকে 249টো যেতিয়া 10 দিনৰ ভিতৰত ঘূৰাই দিব, তেতিয়া আপোনাৰ 39.84 মানে আপোনাৰ প্ৰায় 40 টকা দিব, 40 টকা কেছবেক দিব। মানে আপুনি যদি এইটো যদি ইউজ কৰে, তেন্তে আপুনি গম পাব যে এইটো আপোনাৰ প্ৰায় 15 টকা বা 20 টকা এটা কেছবেক পাব 249ত। এইটো ইয়াতকৈ আৰু আপোনাৰ কোনো এপেই চাগে এনেকৈ সুবিধা নিদিয়ে। আৰু আপোনালোকক এইটো দেখুৱালে আপোনালোকে ইয়াত বহুতো সুবিধা আছে। ইয়াত আপোনালোকক মই দেখুৱাই দিছোঁ। ইয়াত আপোনালোকে DTH ৰিচাৰ্জো কৰিব পাৰিব, ইলেক্ট্ৰিচিটিও কৰিব পাৰিব, গেছো কৰিব পাৰিব, কেছ লোনো ল'ব পাৰিব। আৰু যদি বেলেগ অপশ্যন নাপাব, আপোনালোকে মাৰ্কেটত আপোনালোকে বস্তুও ল'ব পাৰে, বা সেইটো ইয়াত আপোনালোকে ৰেফাৰ কৰিও পাব পাৰে। ইয়াত আপোনাৰ লোন মাৰ্কেট যিটো আছে, লোন মাৰ্কেটৰ পৰা আপুনি যদি ক্ৰেডিট স্ক'ৰটো ভাল হৈ আছে, তেতিয়া আপোনালোকে ইয়াত বহুতকেইটা এপৰ আপোনালোকৰ সবিশেষ দিয়া আছে। গোটেই এপকেইটাৰ পৰা ল'ব পাৰে, যিকোনো আপুনি চাই পেলাই ল'ব পাৰে। কিন্তু আপোনালোকৰ যিটো আছে এইটো KSC, এইটো বৰ্তমান নতুনকৈ আহিছে। KSCটো মই চাইছোঁ বাৰু, এইটো মোক নালাগে বৰ্তমান। আপোনালোকে তাত গৈ পেলাই আপোনালোকে কৰিলেই হ'ল, তাত পাব। আপোনালোকৰ তাত গৈ কৰিলেই হ'ল। আপোনালোকৰ যিটো দিছে এভেইলেবল ৰাইট নাও, ইয়াত যিটো আছে পাৰ্চনেলৰ তলত বহুত আছে, বাজাজ ফিনচাৰ্ভৰ আছে, ইণ্ডিয়ান বহুতখিনি আছে। আপোনালোকৰ তলত এইটো এভেইলেবল ৰাইট নাও যিটো আছে, এই দুটাৰ ভিতৰতে লৈ ল'ব। ওপৰতে অহা হয় টু বেলেঞ্চৰ পৰা দিয়া এইটো আপোনাৰ টু বেলেঞ্চ কেছ লোন এমাউণ্ট টু 50,000 ৰেষ্ট 2.5 ইণ্টাৰেষ্ট 2.5 ইণ্টাৰেষ্টত দিব। আৰু যিটো এমাউণ্ট 2 লাখ
CSC যিটো এমাউণ্ট আপ টু 2 লাখলৈকে দিব। এইটো APR ফিজ হৈছে এইটো 24, এইটো বহুত বেছি হয়, কিন্তু আপোনাৰ ট্ৰু বেলেঞ্চৰ পৰা যিটো দিছে এইটো একদম কম হয়, আপোনালোকক 2.5 ৰেটেডে দিছে, সেইটো পৰাই লৈ ল'ব আপোনালোকে যদি ইমাৰ্জেঞ্চি হৈ আছে। আৰু আপোনালোকৰ পইচাটো কেনেকৈ পে' কৰিব, লোনটো লোৱাৰ পিছত পইচা কেনেকৈ পে' কৰিব মই আপোনালোকক দেখুৱাইছোঁ। এইটো গ' টু ৰিপে', ইয়াত ওপৰত যিটো আছে গ' টু ৰিপে'ত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকক দেখুৱাই দিব হেভ টু পে'। মই আপোনালোকক এতিয়া মই ইয়াত মোৰ পে' কৰিবলগীয়া নাই বাৰু, মোৰ পে' কৰিবলগীয়া থকা হ'লে মই দেখুৱাই দিলোঁহেঁতেন। যদি আপোনালোকে যদি অসুবিধা পায় লোন নল'লে মোক কমেণ্ট কৰিব, কমেণ্ট কৰি দিলে মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। মোৰ 2874 লোন হৈ আছে, ৰিচাৰ্জ লোন। এইটো একদম বহুত ভাল হয়, মই বহুত দিনৰ পৰা ইউজ কৰি আছোঁ, 2-3 বছৰ হৈ গ'ল। আৰু ওপৰত যিটো আছে আপোনালোকে ইয়াত আপোনালোকৰ এইটো খেলিও আপোনালোকে পইচা পাব পাৰে। ইয়াত আপোনাৰ ইয়াত যদি 100 যদি হৈ যায়, আপোনালোকক মই দেখুৱাই আছোঁ, ইয়াত যদি 100 হৈ যায়, এইটোত যদি 100 হৈ যায়, 100 হ'লে আপোনালোকে 1 টকা এটা পাই যাব। এইটো আপোনালোকে ৰিচাৰ্জ লোনলৈ আপোনালোকে কনভাৰ্ট কৰি ল'ব পাৰিব। ইয়াত এইটো খেলিলে খালি এড চলিব, অন্য কথা নাই। এইটোত আপোনালোকৰ এড চলিব, একো নাই। এইটো খেলি পইচা পাব পাৰে, ইনষ্টল কৰিও পাব পাৰে পইচা। কিন্তু আপোনালোকে লোনটো কেনেকৈ লয় মই দেখুৱালোঁ আপোনালোকক। ইয়াত কেছ নোট, আপোনালোকে কোনোবাই যদি বাকী থাকিলেও সেইটো কেছ নোট কৰি থ'ব পাৰিব আপোনালোকে। ইয়াত আপোনালোকে পইচাটো দি কৰিব পাৰে। আৰু এইটো আপোনালোকে ইয়াত একেবাৰে ভাল হেৰি এটা পাইছে, ইয়াত খালি ফুল KYC টো কৰি ল'ব, ফুল KYC কৰিলে ভাল। ওপৰত KYC যদি আপোনালোকে ভেৰিফাই কৰিব নোৱাৰে মোক কমেণ্ট কৰি ক'ব, মই KYC কেনেকৈ কৰে মই দেখুৱাই দিম। আৰু মোৰ আপোনালোকে দেখিছে মাই টোটেল কেছবেক দেখুৱাইছে 1267। মই আপোনাৰ আজিলৈকে আপোনাৰ মই এই এপ্ৰিলৰ মাহত আপোনাৰ 1267 টকা পাইছোঁ, কেছবেক পাইছোঁ এইটো। আৰু ক্ৰেডিট চেকত আপোনালোকে চাব পাৰে, ক্ৰেডিট চেকত আপোনালোকে ইয়াত নিজৰ যিটো ক্ৰেডিট স্ক'ৰ হয় সেইটো যদি আপোনালোকৰ ভাল হৈ আছে, আপোনালোকক সেইটো ভাল হৈ থাকিলে ইয়াত বহুতে লোন দিব, আপোনাক লোন দিবলৈ আহিব। ইয়াত আপোনাৰ ক্ৰেডিট স্ক'ৰটো চাই ল'ব ভালকৈ। ইয়াত আপোনালোকে ক্ৰেডিট স্ক'ৰটো চাব পাৰে, পান কাৰ্ড আধাৰ কাৰ্ড দি। আপোনালোকে এইটো বহুত ভাল এপ হয়, আপোনালোকে লোনটো লওক। যদি ইমাৰ্জেঞ্চি হৈছে, তেতিয়াহে ল'ব, কিন্তু ইয়াত ইণ্টাৰেষ্টটো বহুত বেছি হয়। ইমাৰ্জেঞ্চি হ'লে ল'ব, এনেই লৈ আপোনালোকে এইটো দিবলৈ যদি হেৰি হয় লৈ লাভ নাই, কাৰণ আপোনালোকে যদি দিবলৈ ইমাৰ্জেঞ্চি হৈ আছে পইচাৰ কাৰণে, তেতিয়া আপোনালোকে এই লোনটো লওক। আশা কৰোঁ ভিডিঅ'টো ভাল পালে, যদি ভাল পালে কমেণ্ট